আরে বিয়া তো ফুল লুই পাইছি বাহ আমার শুনে একদম কি একদম হাসি গাইছি আৰু আজি হ'ল সানডে মানে মই উচিত কিনা আহিলোঁ ফুৰিবৰ পৰা আৰু মানে এই সানডে কাৰণে আহিব মই আৰ্টত যাম আৰ্টত বুলি নহয় আজি মই এই সানডে কি কৰোঁ আৰু চাৰিব মই আপোনালোকক চব দিওঁ আপোনালোকে ভিডিঅ' বনাম ফাৰ্ষ্টত একদম এনজয় কৰি থাকিব তো বৰক এতিয়া মই আপোনালোকক দেখাম মই সানডে কি কৰোঁ আৰু মই এতিয়া আহি পালোঁ আমাৰ আৰ্টৰ স্কুল আৰু আজিতো সানডে যেহেতু সেইকাৰণে আজি মই পুৱা উঠি কেনে আৰ্টত গ'লোঁ আপোনালোকে জানে অসম একাডেমী ছবি শিকিলোঁ আৰু কি এতিয়া মই পঢ়িলোঁ পঢ়াৰ পিছত এতিয়া পঢ়া হ'ল সেইকাৰণে এটা ছবি শিকিম আমি চেষ্টা কৰিম দিয়কচোন আমাৰ এটা আৰ্টিষ্ট এটা হোৱা নাই মানে চেষ্টাই চব বস্তু চেষ্টা কৰি কেনে ভাল হ'ব সেইকাৰণে চেষ্টা কৰিম এতিয়া তাৰমানে এতিয়া মেইনলি এইটো থ্ৰেডিং কৰিব লাগিব আৰু মই তেওঁলোকে চাই হত্যা কৰক কাৰণে আৰু আশীৰ্বাদ কৰিব আঁকিব পাৰিম আঁকিব মানে পঢ়াত যদি ফকাচটো হয় তাত হৈ থাকিব কাৰণে আঁকি ভাল লাগে সেইকাৰণে আঁকিব দিয়ক মই বাবু আৰু মোৰো আঁকা হ'ল আকৌ ডিষ্টাৰ্ব দিছিলে আৰু একদম আগৰ পৰা কেনে একদম একদম ডাঙৰ হ'ল কেনে ছবি মোৰ দৰে আৰু চাওক আৰু আপোনালোকৰ কমেণ্টত কওক আৰু কেনে হৈছে আমাৰ পিঠি চিঠি বিহে গৈছে অঁ বৌ কেনে হৈছে এইটো কেনে হৈছে কি নিজৰ ভাষাত কৈছে দিয়ক আৰু বাবু এনে বেলেগ ডিষ্টাৰ্ব দিছে দিয়ক এনে অকণমান গৈছে আৰু তাৰ পিঠি বিহে গৈছে আৰু আহি লৈ গ'ল দিয়ক আৰু আপুনি ড্ৰয়িংখন ক'ব কেনে আহিছে মই আপোনালোকক ভালকৈ দেখাই দিম ৰ'ব ইয়াৰ হাতত আছে অলপ মই ইয়াৰ হাতত দেখা আজি সানডে তাৰে আমি বহুত কৰিলোৱে আৰু আজি তাৰে লগত আমাৰ চুনুৰো বিয়া আহে চুনুৰ বিয়াত আহিছোঁ চবেই আহিছে আমাৰ ঘৰৰ মানুহ এতিয়া যাব লাগে চুনুৰ বিয়া আপোনালোক দেখাওক কেনে আনিছে আজি আৰু ৰাতি আব্বাহঁতে গৈছিলে কইনা আনিবা গোৱালপাৰাত বাপ দূৰ আছে বোলে 3 ঘণ্টা যাব লাগে বোলে গোৱালপাৰা আনিছে গোৱালপাৰাৰ পৰা এতিয়া আজি আহিছোঁ আৰু এখন গেট বা আমাৰ চুন একদম কি একদম সাজি গাইছে বা বেলেগ আনচাম দেখাইছে একদম গোৱালপাৰাৰ পৰা আনিছে আৰু ক'ত যেতে আৰু মাম লৈছে বাকী হেৰি মন মোবাইলটো কইনা বিয়াত কেনে লাগিল ভাল লাগিল আৰু তুমি ক'লা মোৰ চেনেলটো চাবিলি কেনে লাগিছে ভিডিঅ' ক'লা ভাল নহ'ল না সাপোর্ট করতে পার আর এই বিয়া বলি এখানে আব্বা হাতে একটা কিবা কাজ দিব গিফট কারণে বিয়া না গিফট দিব আম্বা হাতে আব্বা বলি না গোদাই সবে একদম বড় সবে একালগে দিছি সালাম বলে গোটা গোটা লগ লাগে নিলে আৰু আমাৰ দীপক আঙ্গুল হৈছে আৰু আঙ্গুল আরে বিয়াতে ফুল লুই পাইছি ফুলটো জন আছিল বিয়া খাবা গৈছিল বাবা খাবাইছিল আৰু যায় বাবা পানী দিমটা যায় নহয় আৰু গৰম কেনে গৰম মানে কালি ইমান গৰম পোৱা নাই আজি কিন্তু খালি দিছি আৰু আৰু মোৰ কাৰণে বেয়া হ'লে কৈছে মই মাংস চাংস নাখাম মই বেয়া পোৱা নাই বাৰু মই আজি ঘূৰিয়ে মাছ তোমাৰ কেনে লাগছে আজি ইয়াতে আহি ভালে লাগছে গৰম অলপ ঠাণ্ডা কৰি ভালকৈ খাই ল'বা
ৰাতি গৈছিল না ৰাতি গৈছোঁ ৰাতি বঢ়িয়া এনজয় হৈছে ৰাতি বঢ়িয়া ফূৰ্তি একদম ৰাতি বেয়া লাগে দিয়ক সেইকাৰণে ঠাণ্ডা পৰে না এতিয়া দেখা নাই কি গৰম বাপ্পা কাৰবাৰবিলাক ৰাতি হ'লে বেছি ভাল কিন্তু ৰাতি এটা আৰু বেয়াও আছে কিন্তু কিছুমান বেয়া আছে ৰাতি উৎপাতটো বেছি হৈ যায় না ৰাতি সেই গতিকে কিছুমান কাৰবাৰ ভিৰত হয় বুজিছ না ইয়াতে অলপ ডাঙৰ হ'লে বুজি পাব বুজি পাইছোঁ তো দিনত হ'ব লাগে মানে কিবা মাংসলি খাম দিনত হয় ৰাতিপুৱা বেয়া আজিকালি ৰাতি এটা বললে বললে হৈ যায় নহয় আমাৰ ৰাতি আৰু কৰা বয়স নাই না আমাৰ কাম ঠিক আছে ইমান এটা হ'ব যি কৰিব লাগে আপনি উৎপাদন করছেন আৰু মই পহিনা হৈছে আৰু কেনে লাগিল খাই বঢ়িয়া খানা বঢ়িয়া না বঢ়িয়া আছে আৰু ৰাতি ৰাতি বহুত ভাল হৈছে বিৰাট ফূৰ্তি হৈছে আমাৰ একদম তামোল চামোল খাই লিছি আৰু তোমাক মই দেখালো আজি চানডে মই কি কৰিলোঁ আৰু এই ভিডিঅ'টো একদম কৰোঁ ফুৰিব লাগে লাইক কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব বাই 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 বাই